গল্পৰ নাম নীলাজ পুত্ৰ। হেল্ল' মা, মই ৰাজু। কেনে আছা মা? মই ভালে আছোঁ বোপাই। তুমি আৰু বোৱাৰী কেনে আছ? বৃদ্ধ সাবিত্ৰীৰ পুতেকে বহুদিনৰ মূৰত আমেৰিকাৰ পৰা ফোন কৰিছে। পুতেক আৰু বোৱাৰীক আমেৰিকাত থাকে। পুতেক পেছাত এজন ডাক্তৰ। আমি দুয়ো ঠিকে আছোঁ। মা, তোমাক বহুত মিছ কৰোঁ। শুনা মা, মই অহা মাহত ভাৰতলৈ আহিছোঁ তোমাক নিবলৈ। কি? হয় মা, এতিয়া আমি সকলো একেলগে থাকিম। গৌৰীয়ে কৈছে মাক আমেৰিকালৈ আনিব। তেওঁ তাত অকলে থাকে, বহুত বয়সো হৈছে। মা, আপুনি শুনি আছেনে? হয় বোপা। বুঢ়া চকুৰ পৰা সুখৰ চকুলো বৈ আহিল। পুত্ৰ বোৱাৰীৰ মাজৰ প্ৰেম প্ৰত্যেক ক্ষীৰত চলিবলৈ ধৰিলে। জীৱনৰ ৭০ বছৰ জীয়াই থকা সাবিত্ৰীয়ে লৰালৰিকৈ চাদৰেৰে চকু পানী মুচি পুত্ৰৰ লগত কথা পাতিবলৈ ধৰিলে। সম্পূৰ্ণ ২ বছৰৰ মূৰত একমাত্ৰ পুতেক ঘৰলৈ আহিব ওলাইছে। মাক সাবিত্ৰীয়ে চুবুৰীটোত দৌৰি ঘূৰি ফুৰি এই খবৰটো সকলোকে ক'লে। পুত্ৰ বোৱাৰীৰ লগত বুঢ়া বয়সত শান্তিৰে পাৰ হৈ যাব বুলি সকলোৱে সুখী হৈছিল। ৰাজু অকলে আহিল। তেওঁ ক'লে, মা, আমি ২ দিনৰ ভিতৰত উভতি যাব লাগিব। গতিকে কাৰোবাৰ পৰা যি টকা পইচা দিব লগা আছে মোৰ পৰা লৈ ল'ব। মই এই ঘৰটো বিক্ৰী কৰিবৰ কাৰণে এজন মানুহৰ লগত কথা পাতিছোঁ। ঘৰ? মাকে সুধিলে। হয় মা, এতিয়া এই ঘৰটো বিক্ৰী কৰিব লাগিব। অন্যথা কোনে চোৱা চিতা কৰিব? এতিয়া আমি সকলোৱে আমেৰিকাত থাকিম। বুঢ়া চকুৱে ঘৰৰ চুক কোণলৈ এনেদৰে চাই থাকিল যেন কোনো নিৰ শিশুক আদৰ কৰি আছে। ৰাজুৱে খৰখেদাকৈ আৰু পেলনীয়া দামত ঘৰটো বিক্ৰী কৰিলে। সাবিত্ৰী দেৱীয়ে যিবোৰ গুৰুত্বপূৰ্ণ বস্তুৰ প্ৰতি তাইৰ অতি আকৰ্ষণ আছিল সেইবোৰ সংগ্ৰহ কৰিছিল। ইতিমধ্যে ৰাজুৱে টেক্সি এখনৰ অৰ্ডাৰ দিছিল। বিমানবন্দৰ পোৱাৰ পিছত ৰাজুৱে ক'লে, মা, তুমি ইয়াতেই বহা। মই ভিতৰলৈ গৈ বৰ্ডিং আৰু ভিজা পৰীক্ষা কৰি শেষ কৰিম। ঠিক আছে বোপা। ওচৰৰ বেঞ্চখনত সাবিত্ৰী দেৱী বহিল। যথেষ্ট সময় পাৰ হৈ গৈছিল। বাহিৰত বহি থকা সাবিত্ৰী দেৱে বাৰে বাৰে ৰাজু যোৱা দুৱাৰখনৰ ফালে চাই আছিল যদিও এতিয়াও ওলাই অহা নাছিল। হয়তো ভিতৰত বহুত ভিৰ হ'ব বুলি ভাবি পুৰণি চকু দুটাই আকৌ এবাৰ চকু ঘূৰাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ পৰিছিল। বিমানবন্দৰৰ বাহিৰৰ ভিৰ পাতল হৈ পৰিছিল। মা, কাক লগ কৰিব বিচাৰিছা? এজন কৰ্মচাৰীয়ে বৃদ্ধজনীক সুধিলে। মোৰ ল'ৰাটো টিকট কিনিবলৈ ভিতৰলৈ গৈছিল মোক আমেৰিকালৈ লৈ যাবলৈ, সাবিত্ৰী দেৱীয়ে অস্থিৰ হৈ ক'লে। কিন্তু ভিতৰত কোনো যাত্ৰী নাই। আমেৰিকালৈ যোৱা বিমানখন দুপৰীয়াৰ ভাগত ওলাই গৈছে। তোমাৰ ল'ৰাটোৰ নাম কি আছিল? কৰ্মচাৰীজনে প্ৰশ্নটো সুধিলে। সাবিত্ৰীৰ মুখত ৰাজুৰ চিন্তাৰ ৰেখা দেখা গ'ল। কৰ্মচাৰীজন ভিতৰলৈ গৈ কিছু সময়ৰ পাছত ওলাই আহি ক'লে, মা, তোমাৰ ল'ৰা ৰাজু বহুত আগতেই আমেৰিকালৈ যোৱা বিমানখনেৰেই গুচি গৈছে। কি? বুঢ়ীৰ চকুৰ পৰা চকুলো বৈ আহিল। সাবিত্ৰীৰ দেহৰ প্ৰতিটো অংগ কঁপি উঠিল। কেনেবাকৈ তাই বিক্ৰী হোৱা ঘৰখনলৈ উভতি আহিল। ৰাতি তাই ঘৰৰ বাহিৰৰ বাৰাণ্ডাতেই শুলে। ৰাতিপুৱা দয়ালু ঘৰৰ মালিকে বৃদ্ধজনীক কোঠা এটা দিলে। ঘৰৰ ভাড়া আৰু খাদ্যৰ খৰচ স্বামীৰ পেঞ্চন ব্যৱহাৰ কৰি বহন কৰা হৈছিল। সময় পাৰ হ'বলৈ ধৰিলে আৰু এদিন ঘৰৰ মালিকে বৃদ্ধজনীক সুধিলে, মা, আত্মীয়ৰ ঘৰলৈ কিয় নাযাৱা? এতিয়া তোমাৰ বয়স বেছি হৈছে। কিমান দিন অকলে থাকিব পাৰিবা? হয়, মই যোৱা উচিত। কিন্তু কাইলৈ যদি মোৰ ল'ৰাটো আহে তেন্তে ইয়াত কোনে চোৱা চিতা কৰিব? বন্ধুসকল, গল্পটো যদি ভাল লাগিল আপোনালোকে আগলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি